অৱশেষত আৱাসন থিয়েটাৰে বন্ধ কৰিলে লৌকিতা নাটকৰ দৰ্শনী। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ বিতৰ্কৰ পিছত থিয়েটাৰ কৰ্তৃপক্ষই নাটকখনৰ প্ৰদৰ্শন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই কথা ছ'চিয়েল মিডিয়াযোগে প্ৰকাশ কৰে অভিনেত্ৰী তথা আৱাসন থিয়েটাৰৰ কাৰ্যবাহী প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে। অৱশেষত আৱাসন থিয়েটাৰে বন্ধ কৰিলে লৌকিতা নাটকৰ দৰ্শনী। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ বিতৰ্কৰ পিছত থিয়েটাৰ কৰ্তৃপক্ষই নাটকখনৰ প্ৰদৰ্শন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই কথা ছ'চিয়েল মিডিয়াযোগে প্ৰকাশ কৰে অভিনেত্ৰী তথা আৱাসন থিয়েটাৰৰ কাৰ্যবাহী প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে। Sukuram Bharali Commerce and Management College, Khetri, Kamrup Metro. Affiliated to Guwahati University and Siksadut Gopinath Sharma Higher Secondary School, Khetri, Kamrup Metro. Admission going on 2022-23. Available hostel facility, Wi-Fi zone, 24/7 power backup, fire safety, etc. For more details, contact 910139 5956 or 99547 07455. Hiteswar Soikia Paramedical College, Tetelia, Kamrup Metro. Affiliated to Srimanta Shankardev University of Health and Science. Admission going on for 2022 and 23 batch. Course offered DMLT. Education qualification 12 pass from science stream. For more details, contact 99547 07455 or 82962 49282.